নমস্কাৰ সকলোকে। এয়া ৰাতিপুৱা দেখিছেনে ইমান কুঁৱলী পৰিছে আৰু এনেকৈ কুঁৱলী পৰি থাকিলে মানে মোৰ ৰাতিপুৱা বহুত বেছি ভাল লাগে মানে উঠি পিনে আৰু খোজকাঢ়িবলৈ গৈ। তাৰপিছতে আমি ইয়াত দিনৰ ভাগত গ'লোঁ বজাৰ কৰিবলৈ অকণমান, কিন্তু আজি যিকেইটা কাম লৈ গৈছিলোঁ এটাও নহ'ল। মই কিতাপ বিচাৰি গৈছিলোঁ, যিকেইখন বিচাৰি গৈছিলোঁ সেইকেইখন নাপালোঁ, সেইকাৰণে এক্সপ'লৈ অকণমান ফুৰি আহোঁগৈ বুলি গ'লোঁ দুইজনীয়ে। তাৰপাছত ইটো সিটো ল'লোঁ, ইয়েৰিংছ ল'লোঁ আৰু এই চুৱেটাৰ্ছ চাইছিলোঁ দেই, ভাল নালাগিলে। এই পিংক কালাৰযোৰ যে দেখুৱাইছিলোঁ সেইযোৰ মই ল'লোঁ। তাৰপিছত আৰু ক্লাটচাৰ দুটা ল'লোঁ, এই ফুল লগা। তাৰপিছতে আহিলোঁ আমি অকণমান খাওঁ বুলি। তাৰপাছত এয়া খালোঁ, খাই বৈ আকৌ এতিয়া আমি সেই দিনত ভাগতে অহা 1মান বজাতে, এতিয়া জানেনে গধূলিয়ে হৈ গ'ল। এতিয়া ৰুমলৈ যাবলৈ ওলাইছোঁ আৰু বাই বাই।